ক'বলৈতো ঢেৰ কথাই আছে। ক'ৰ পৰা আৰম্ভ কৰোঁ কি কওঁ বুজিয়ে পোৱা নাই, কিন্তু তথাপিও আজি মোৰ নতুন আশা, নিউ হ'বৰ ওপৰত এনেই মনলৈ অহা দুটামান কথা ক'বলৈ মন গৈছে। আপোনালোক কেতিয়াও হতাশা নহ'ব, কেতিয়াও ভাগৰি নপৰিব। প্ৰত্যেকৰে জীৱনত দুখ, কষ্ট, ভাল দিন, বেয়া দিন সকলো থাকে, কিন্তু সদায় মনত এটা আশা, ভাল দিনৰ ভাল আশা এটা সদায় মনত লৈ থাকিব লাগে। বেয়া দিন কাৰ নাই, সকলোৰে আহে। মনত দুখ বেদনা কাৰ নাই, ভাল দিন সকলোৰে আহে। এইকেইটা এটা কথা, আমি ৰাতিটো যেনেকৈ আহে, ৰাতিপুৱালৈ আশা কৰি আমি ৰাতিটো শুই যাওঁ। ৰাতি কিয় শুওঁ? নিশ্চিন্ত মনে বিভিন্ন কথা ভাবি কৰি হ'লেওতো আমি ৰাতি শুই যাওঁ, জানো কাইলৈ হ'বই, কাইলৈ দিনটো আহিবই, কাৰণ সূৰ্যই নিজৰ কামটো কৰি আছে। অকণমান পোহৰ দি পেলাই মনত এটা নতুন আশা দিয়ে, জীৱনটোৰ কাৰণে আগুৱাই যাবলৈ, নিজৰ গতি ঠিক কৰিবলৈ। সেই পোহৰে আমাক এটা নতুন আশা দিয়ে যে আজিৰ দিনটো কেনেকৈ হ'ব, কি নহ'ব, হ'লেও বেয়া হ'লেও ভাল হ'লেও আমাৰ দিনটোতো পাৰ হৈ গৈছে। সকলোৰে কাৰণে পৃথিৱীত কিবা এটা নহয় কিবা এটা থাকেই। যেনেকৈ জীয়াৰ কাৰণে সৰু চৰাই এডাল কাৰণে বন এডাল হ'লেও আছে, তেনেকৈ প্ৰত্যেকজন মানুহৰ কাৰণে, পৃথিৱীৰ সকলোৰ কাৰণে কিবা এটা নহয় কিবা এটা আছেই আৰু থাকিবই। খালি আপোনালোক কেতিয়াও হতাশ নহ'ব, মনত আশা ৰাখক। সেই আশাই হৈছে বিশ্বাস, সাহস। আশা নাথাকিলে জীৱনটো শূন্য, একো নাথাকিব। কি থাকিব? আশাই যদি নাই। নতুন আশা ৰাখক। সকলোকে আকৌ এবাৰ কওঁ, হতাশ নহ'ব কেতিয়াও, ভাগৰি নপৰিব কেতিয়াও। যিকোনো পৰিস্থিতিতে যেনেকুৱা ধৰণেই নহওক আশা ৰাখক, ভাল দিনৰ চিন্তা কৰক, ভাল হ'বই।